গিৰ্জা হৈ ফালে ই উঠিছে আৰু কৈছে বোলে মই এতিয়া মোদী আহি আছে, মোদীক দেখাব যাম, গাড়ী খৈৰাণীত আহিব। তাৰপাছত ই উঠি ফালে কৈছে বোলে এতিয়া আমাৰ ঘৰৰ ওচৰত এটা হাতী আহিছে, হাতী খেদিবা ওলাইছোঁ এতিয়া। আৰু আমাৰ ঘৰ পিছফালে জুই জ্বলাইছে, হাতীটো আমাৰ বাৰীত আহিছে, আহি ফালে একদম মানুহ তাতে দাউৰি আহিছে। আমি দুইজন বৰাবৰি আছিলোঁ, মই পিছফালে, মোৰ বৰাটো আগত, আৰু ই চিকল দাওটো ঘূৰি আছে আৰু কৈছে বোলে আমাৰ ধান আছে, ইয়াতে আহিব নালাগে বুলি কোৱাতে এই হাতীটোত দাউৰি আহি ফালে আমাৰ ঘৰ চৰ ভাঙি ফালে এইটো আমাৰ মানুহ মোৰ মহাজনটো মাৰি দিছে। এতিয়া কি নাম আছিল মহাজনৰ? নাম জহন চৰেণ, গাঁৱৰ নাম চনমণি, খৈৰাণী চনমণি। ৰাতিপুৱা কেইটা বজাত হৈছে? ৰাতিপুৱা 5টা। হাতীটো জাগ আছিল না এটা আছিল? এটা আছিল। তেখেতে কি কৰি আছিল? এইটো জুই জ্বলাই ফালে হাতী খেদি আছিল, খেদি মানে আমাৰ ঘৰতে আছিল, হাতীও আমাৰ বাৰীত আছিল। বাৰীত পৰা ওলাইখিনি আমাৰ ধানত আহিছে, ধানটো খাৱা নাই কিন্তু মানুহক মাৰিছে। ঘটনাটো ক'ত হৈছে? বাৰীতে হৈছে না চোতালতে? চোতালতে হৈছে। সি অকলে আছে? অকলে আমি দুইজন বৰাবৰি আছিলোঁ। মই মানে পিছফালে গৈছোঁ, পিছফালে যাই ফালে ৱালত থিয়া হৈছোঁ আৰু মোৰ মহাজনটো মাৰি দিছে। প্ৰশাসনক কি ক'ব বিচাৰে? আমি কি ক'ব বিচাৰিম এতিয়া আমাৰ গাঁৱত চৰ্ট লগাম, হাতী মৰিলে মৰিবা দেই, আমাৰ মানুহটো মৰিলে আমি এতিয়া কি কৰিম? মোৰ বৰাটো মোক হাতী মাৰিছে, মই এতিয়া কি কৰিম? মই এনেই বেমাৰ মানুহ, মই এতিয়া কি কৰিম? বন বিভাগ আহিছে না নাই? হা? বন বিভাগ আহিছে না নাই? ফৰেষ্টাৰ আহিছে? ফৰেষ্ট আহিছিল, চাই গৈছে। কিবা কৈছে নেকি? মোৰ লগতে একো কোৱা নাই, চাই গৈছে, মানুহক চাইছে, ঘৰ চাইছে, ক'ৰ পৰা হাতী আহিছে, কোনফালে পৰা সোমাইছে, এইটো চব ফৰেষ্ট চাইছে। তাৰমানে আমাৰ ঘৰটো অলপ নিলগত আছে না, এই মানুহটো তাৰ ঘৰটো ইয়াতে পুৱাই উঠি ফালে হাল্লা শুনিছে, হাল্লা শুনি ফালে জুই জ্বলাইছে। জুই জ্বলোৱাৰ পিছত এই হাতীটো আহি আছিল বাৰীত, পিছত আৰু কৈছে এইফালে আহিব নালাগে, সি আৰু মানা নাই, কিবা এনেকুৱা আগৰ হেৰিটো এনেকুৱা মুখত দি ফালে সি আৰু খোজকাঢ়ি আহিল ইয়াতে চোতালত, আৰু এই এনেকুৱা পিছে দাউৰি আছে পিছপিনি দি, সেইফালে মুখ পিন্ধি চাই আছে আৰু এইপিনি বোলে দাউৰি আছে, এনেকুৱা পিছফালে যাই আছে। যোৱাতে মানে একদম তাতে মাৰি দিলাক, না আহা এনেকুৱা কৰাতে আৰু সি আহিল আৰু তাতে মাৰি দিলাক, পূৰা মাৰি দিছে। ইয়াতে কিবা বুকুতে মাৰি দিলাক, বুকুতে মাৰিছে। তাৰপিছত আৰু বুকুত মাৰি ফালে সিটো গুচি গ'ল, আৰু তাৰ হেৰিটো গিৰেকটো সেইফালে আছিল, এইটো ৱালৰ কাষতে। সি আৰু ৱালৰ কাষতে এনেকুৱা হৈ আছে ভয়ংকৰ, সেইফালে চোৱা নাই আৰু কি, সেইফালে চোৱা নাই বুলি সি বাচিছে, নহ'লে দুইজনকে মাৰলাক হয় আজি, এনেকুৱা ঘটনা আছিল। আৰু হাতীটো এইফালে গ'লে। জহন চৰেণ, গাঁৱৰ নাম খৈৰাণী চনমণি। হয়। বন বিভাগ আহিছে না নাই? বন বিভাগটো আজিহে আহিছে, এতিয়াহে খবৰ পাইখিনি। আমি কুমাৰীকেইটাত লৈ গৈছোঁ, তাতে লগ পালোঁ। ঘটনাটো কিমান মান টাইমত হৈছে? 5:30মান আছিলে ৰাতিপুৱা, পোহৰ হৈছে আৰু কি, পোহৰ হৈছে, এটাই আছিল ইয়াত আহাটো, এটাই নিজৰ বাৰীতে হৈছে। নিজৰ বাৰীত আহিছিল মানে ঘৰতে মাৰি দিলাক, এতিয়া চোতালত। এইটো ঘৰো ভাঙছে।